ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক বৃষ্টি আৰু এই বৃষ্টি ধাৰাবাহিকত মনদীপাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত পৰিচয়বোৰ আপোনালোকে জানিব বিচাৰে নেকি? যদি আপোনালোকে মনদীপাৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। মনদীপাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে সংগীতা পাছনি আৰু তেখেতৰ জন্ম হৈছিল শিৱসাগৰত, কিন্তু বৰ্তমান তেখেতে গুৱাহাটীত বাস কৰে। যদি আমি তেখেতৰ পৰিয়ালৰ কথা পাতিবলৈ যাওঁ, তেখেতৰ পৰিয়ালত তেখেতৰ মা দেউতা আৰু দাদা আৰু বৌ আছে। সংগীতা পাছনি বৰ্তমান বিবাহপাশত আবদ্ধ হৈছে আৰু তেওঁৰ দুটা যমজ সন্তানো আছে। যদি আমি সংগীতা পাছনিৰ শিক্ষাৰ জীৱনৰ বিষয়ে ভুমুকি মাৰোঁ তেতিয়াহ'লে তেখেতে একেবাৰে প্ৰাথমিক শিক্ষা বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা পঢ়ে আৰু তাৰপিছত তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। যদি আমি তেখেতৰ হবিৰ বিষয়ে কথা পাতিবলৈ যাওঁ, তেখেতে এক্টিং কৰি ভাল পায় আৰু তেখেতে মডেলিং কৰি ভাল পায় আৰু তেখেত বৰ্তমান প্ৰফেশ্যনত এগৰাকী এয়াৰ হোষ্টেছ। এইবাৰ হওক আমি সংগীতা পাছনিৰ অভিনয় জগতৰ বিষয়ে ভুমুকি মাৰোঁ। সংগীতা পাছনিয়ে বহুতো এনেকুৱা মিউজিক ভিডিঅ'ত অভিনয় কৰিছে, অসমীয়া মিউজিক ভিডিঅ'ত তেওঁ বহুতো এনেকুৱা অভিনয় কৰিছে আৰু লগতে যদি তেখেতৰ ধাৰাবাহিকৰ কথা পাতিবলৈ যাওঁ তেতিয়াহ'লে তেখেতে অম্ৰপালি নামৰ ধাৰাবাহিকখনত তেওঁ অভিনয় কৰিছিল আৰু বৰ্তমান তেওঁ বৃষ্টি ধাৰাবাহিকত মনদীপাৰ চৰিত্ৰত অভিনয় কৰিছে। আপোনালোকে বাৰু মনদীপাৰ অভিনয় চাই কেনেকুৱা পাইছে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনালোকে মনদীপাৰ অভিনয় চাই ভাল পায় ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবচোন একেবাৰে নাপাহৰে, কাৰণ আমি এনেকুৱা ধৰণৰ অভিনেতা অভিনেত্ৰীসকলৰ বায়োগ্ৰাফি ভিডিঅ' আপোনালোকক কৈ যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।